মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণী গণিতৰ অনুশীলনী 4.1 পাঠটোৰ কুৱেশ্যন নম্বৰ 2 কৰিব ওলাইছো। ইয়াতে আমাক কুৱেশ্যন নম্বৰ 2টো কৈছে যে তলৰ পৰিস্থিতি কেইটাক দ্বিঘাত সমীকৰণৰ আৰ্হিত প্ৰদৰ্শন কৰা। আয়তাকাৰ মাটি এটুকুৰাৰ কালি 528 বৰ্গমিটাৰ, মাটি টুকুৰাৰ দীঘ ইয়াৰ পথালিৰ দুগুণতকৈ 1 মিটাৰ বেছি। আমি মাটি টুকুৰাৰ দীঘ আৰু প্ৰস্থ উলিয়াব লাগে। ইয়াতে আমি এই অংকটো ভালকে পঢ়ি লৈ ইয়াৰ পৰা এটা দ্বিঘাত সমীকৰণৰ আৰ্হি বনাব লাগিব। অৰ্থাৎ ইয়াক আমি ax² + bx + c = 0 আৰ্হিত প্ৰদৰ্শন কৰিব লাগিব। ইয়াত আমাক দিয়া আছে মাটি টুকুৰাৰ দীঘ ইয়াৰ পথালি মানে হৈছে প্ৰস্থ, অৰ্থাৎ মাটি টুকুৰাৰ দীঘ ইয়াৰ প্ৰস্থৰ দুগুণতকৈ 1 মিটাৰ বেছি। সেইকাৰণে আমি প্ৰথমতে প্ৰস্থ জানিব লাগিব। প্ৰস্থ জানিলেহে দীঘটো উলিয়াব পাৰিম। আমি ধৰি লওঁ যে মাটি টুকুৰাৰ প্ৰস্থ x মিটাৰ। আমি লিখোঁ ধৰা হ'ল আয়তাকাৰ মাটি টুকুৰাৰ প্ৰস্থ = x মিটাৰ। এতেকে আয়তাকাৰ মাটি টুকুৰাৰ দীঘ আমাক কৈছে যে মাটি টুকুৰাৰ দীঘ প্ৰস্থৰ দুগুণতকৈ। প্ৰস্থ আমি x ধৰিছিলোঁ, প্ৰস্থৰ দুগুণ মানে হৈছে xৰ 2 গুণ, অৰ্থাৎ 2x। আমি ইয়াত লিখিব লাগিব প্ৰস্থৰ দুগুণ তাৰ মানে xৰ দুগুণ। আমি লিখিব লাগিব 2x, আৰু দুগুণতকৈ 1 মিটাৰ বেছি বুলি কৈছে, গতিকে আমি 1 এটা যোগ কৰিব লাগিব। এইটোৱে আমাৰ হ'ব মাটি টুকুৰাৰ দীঘ। এতিয়া আমাক দিয়া আছে যে আয়তাকাৰ মাটি টুকুৰাৰ কালি 528 বৰ্গমিটাৰ। আমি লিখি লওঁ, দিয়া আছে আয়তাকাৰ মাটি টুকুৰাৰ কালি = 528 বৰ্গমিটাৰ, তাৰ মানে মিটাৰ স্কোৱাৰ। আয়তাকাৰ মাটি টুকুৰাৰ কালি উলিয়াবলৈ হ'লে আমাৰ সূত্ৰ হ'ব দীঘ পূৰণ প্ৰস্থ। আমি লিখিব লাগিব ইয়াতে এতেকে দীঘ পূৰণ প্ৰস্থ = 528 মিটাৰ স্কোৱাৰ। ইয়াতে দীঘ হৈছে 2x + 1। আমি লিখিব লাগিব দীঘৰ জেগাত 2x + 1 ইনটু লিখিলোঁ, আৰু প্ৰস্থ মানে হৈছে x = এইফালে 528 আছে। এতিয়া আমি 2xৰ লগত xক পূৰণ কৰিলে 2x² হ'ব, প্লাছ আছে প্লাছ দিলোঁ, আকৌ 1এৰে যদি xক পূৰণ কৰোঁ তেনেহ'লে x এগুণ x হ'ব, আৰু এই 528টো আমি বাওঁ হাতে লৈ আহোঁ, এইটো মাইনাছ হৈ যাব, তেতিয়া এফালে 0 থাকিব। ইয়াতে আমাৰ xৰ সহগ এটা 1 আছে। তেতিয়া আমি এইখিনিক ধৰিব পাৰোঁ এনেকা যে ax² + bx + c = 0। গতিকে এইটো এটা দ্বিঘাত সমীকৰণৰ আৰ্হি হৈ আছে। আমি শেষত লিখি দিম এইটোৱে ax² + bx + c = 0 আৰ্হিৰ দ্বিঘাত সমীকৰণ। ইয়াতে আমাৰ অংকটো শেষ হৈ যাব। এতিয়া আমাক কুৱেশ্যন নম্বৰ 2টো দিয়া আছে। দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল 306। আমি সংখ্যা দুটা উলিয়াব লাগে। এতিয়া ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা বুলি কৈছে। ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাবিলাক হৈছে 1, 2, 3, 4, 5 এনেকুৱা। এইবিলাক হৈছে ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা। ইয়াত আমি দেখা পাওঁ যে প্ৰতিটো সংখ্যাই 1 1কে বাঢ়ি গৈছে। অৰ্থাৎ আমি যদি প্ৰথমৰ সংখ্যাটো x ধৰোঁ, তাৰ পিছৰ সংখ্যাটো হ'ব x + 1, অৰ্থাৎ আগৰ সংখ্যাটোতকে পিছৰ সংখ্যাটো 1 বাঢ়ি গৈছে, গতিকে আমাৰ 1 যোগ হ'ব। তাৰ পিছৰ সংখ্যাটো আকৌ আৰু 1 বাঢ়ি গৈছে, গতিকে পিছৰ সংখ্যাটো x + 2 হ'ব। তাৰ পিছৰ সংখ্যাটো x + 3 হ'ব। এনেকৈ আমাৰ গৈ থাকিব। অৰ্থাৎ ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা বুলি ক'লে আমি সিহঁতক x + 1, x + 2, x + 3 এনেকৈ ধৰি যাব লাগিব। এতিয়া আমাৰ ইয়াতে দুটা ক্ৰমিক
সংখ্যা কথা কৈছে তে দুটা বুলি ক'লে আমি x আৰু x plus 1 ধৰিলে হ'ব তে আমি লিখিব লাগিব ধৰা হল ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা x আৰু x plus 1 এতিয়া আমাক কৈছে এই ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যা দুটা যদি পূৰণ কৰিলে 306 হ'ব অৰ্থাৎ আমি যদি x আৰু x plus 1 পূৰণ কৰো তেনেহলে 306 হ'ব তে আমি লিখিব লাগিব প্ৰশ্ন মতে x into x plus 1 is equal 306 implies এতিয়া x এ পূৰণ কৰিলে হ'ব x স্কয়াৰ প্লাস আকৌ x এৰে 1 পূৰণ কৰিলে x হ'ব এই 306 টো আমি বাও হাতে লৈ আহো মাইনাস হৈ যাব তেতিয়া খো হাতে 0 থাকিব এতিয়া x স্কয়াৰৰ সহগ এটা আছে 1 আৰু x ৰ সহগো আছে 1 তে আমি হতক লিখিব পাৰো a x স্কয়াৰ plus bx plus c is equal 0 গতিকে এটো দ্বিঘাত সমীকৰণৰ আৰ্হি হৈ আছে তে আমি শেষত লিখি দিব লাগিব এইটোই x স্কয়াৰ plus bx plus c is equal to 0 আৰ্হিৰ দ্বিঘাত সমীকৰণ ইয়াতে আমাৰ অংকটো শেষ হৈ যাব এতিয়া আমাক কোৱেশ্চন নম্বৰ 3 টো কৈছে ৰামৰ মাক তেওতকৈ 26 বছৰ ডাঙৰ তেওলোকৰ বয়সৰ গুণফল আজিৰ পৰা 3 বছৰ পিছত হবগৈ 360 ৰামৰ বৰ্তমান বয়স আমি উলিয়াব লাগে ইয়াতে আমাৰ দুজন মানুহ আছে এজন হৈছে ৰাম আৰু আনজন হৈছে ৰামৰ মাক তে আমি ৰামৰ বয়স x ধৰিম ধৰা হল ৰামৰ বৰ্তমান বয়স is equal x বছৰ আৰু মাকৰ বৰ্তমান বয়স is equal তে মাকৰ বয়স ৰামতকৈ 26 বছৰ ডাঙৰ অৰ্থাৎ x তকৈ 26 ডাঙৰ তে আমি ইয়াক লিখিব লাগিব x plus 26 বছৰ এতিয়া ইয়াত কৈছে আজিৰ পৰা 3 বছৰৰ পাছত এতিয়া ৰামৰ বয়স যদি বৰ্তমান x বছৰ হয় তেনেহলে আজিৰ পৰা 3 বছৰ পাছত ৰামৰ বয়স 3 বছৰ বাঢ়ি যাব খেৰৰে মাকৰ বয়সও 3 বছৰ পাছত 3 বাঢ়ি যাব তে আমি লিখিব লাগিব আজিৰ পৰা 3 বছৰ পাছত ৰামৰ বয়স হ'ব বৰ্তমান যেহেতু ৰামৰ বয়স x বছৰ তে আজিৰ পৰা 3 বছৰ পাছত ৰামৰ বয়স হ'ব x plus 3 বছৰ ঠিক হেদৰে আজিৰ পৰা 3 বছৰ পাছত মাকৰ বয়সও 3 বাঢ়ি যাব তে মাকৰ বয়স হ'ব is equal মাকৰ বয়স যেহেতু x plus 26 আছে বৰ্তমান তে আমি x plus 26 এটো হল বৰ্তমান বয়স আৰু 3 বছৰ পাছত মাকৰো 3 এটা বাঢ়ি যাব গতিকে প্লাস হ'ব এইটো হ'ব আমাৰ x plus 26 এ 3 যোগ কৰিলে 29 বছৰ এতিয়া আমাক কৈছে 3 বছৰ পাছত তেওলোকৰ বয়সৰ গুণফল 360 হ'ব অৰ্থাৎ ৰামৰ বয়সটো আৰু মাকৰ বয়সটো পূৰণ কৰিলে 360 হ'ব তো আমি লিখিব লাগিব প্ৰশ্ন মতে আৰু এটা পূৰণ কৰিলে আমাৰ কৈছে 360 হ'ব তে আমি লিখিব লাগিব is equal 360 implies এতিয়া আমি x এৰে ইহত দুইটাক পূৰণ কৰি লওঁ তে x আৰু x পূৰণ কৰিলে x স্কয়াৰ হ'ব প্লাস আকৌ x এৰে যদি 29ক পূৰণ কৰো তেনেহলে 29x হ'ব এতিয়া প্লাস 3 দি পেলাই x ক যদি পূৰণ কৰো plus 3x হ'ব আকৌ plus 3 আৰু plus 29 পূৰণ কৰিলে plus 3 9 গুণ 27 ৰ 7 উকলিব 2 3 2 গুণ 6 6 2 8 আৰু এই 360 টো আমি বাও হাতে লৈ আহো মাইনাস হৈ যাব এতিয়া খো হাতে 0 থাকিব implies এতিয়া আমি x স্কয়াৰ লিখি ললো এতিয়া ইয়াতে আমাৰ 29x আৰু 3x দুইটা যোগ হৈ আছে তে আমি যোগ কৰিলে 32x হ'ব এতিয়া থাকিলে 87 আৰু -360
মাইনাছ 360 ই ডাঙৰ হয় ডাঙৰ সংখ্যাটোৰ আগত যেহেতু চিন মাইনাছ আছে গতিকে ইয়াত মাইনাছ বহিব আৰু এনেকৈ প্লাছ মাইনাছ থাকিলে সদায় বিয়োগ কৰিব লাগিব আমি 360 ৰ পৰা 87 টো বিয়োগ কৰি দিওঁ 10ৰ 7 গ'লে 3 ইয়াত থাকিব 5 15 হ'ব 15 8 গ'লে 7 আৰু ইয়াত থাকিব 2 ইজ ইকুৱেল টু এপিনে 0 হ'ব ইয়াতে আমাৰ x স্কয়াৰ সহগ এটা আছে 1 আমি লিখিব পাৰো ax স্কয়াৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল 0 এটো আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হি হৈ গ'ল এইটোই ax স্কয়াৰ প্লাছ bx প্লাছ c ইজ ইকুৱেল টু 0 আৰ্হিৰ দ্বিঘাত সমীকৰণ এতে অংকটো শেষ কোৱেশ্চন নম্বৰ 4 টো আমাক দিয়া আছে এখন ৰেলগাড়ীয়ে 480 কিলোমিটাৰ পথ এটা সমান দ্ৰুতিত ভ্ৰমণ কৰে যদি এই দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলহেঁতেন তেন্তে একে সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললেহেঁতেন আমি ৰেলগাড়ীখনৰ দ্ৰুতি উলিয়াব লাগে তে আমি ইয়াতে ৰেলগাড়ীখনৰ দ্ৰুতি x কিলোমিটাৰ পাৰ আৱাৰ ধৰি লওঁ ধৰা হল ৰেলগাড়ীখনৰ দ্ৰুতি ইজ ইকুৱেল x কিলোমিটাৰ প্ৰতি ঘণ্টা ৰেলগাড়ীখন যদি x কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যায় তেনেহলে যেটো সময় লাগিব সেই সময়টো আমি ধৰি লওঁ t সময় হৈছে t ঘণ্টা অৰ্থাৎ ৰেলগাড়ীখন 480 কিলোমিটাৰ পথ অতিক্ৰম কৰোতে t ঘণ্টা সময় লাগিব আৰু এটা আমাক দূৰত্ব দিয়া আছিল 480 কিলোমিটাৰ আমি জানো যে আমাৰ এটা সূত্ৰ আছে সূত্ৰটো হৈছে সময় ইজ ইকুৱেল দূৰত্ব বাই দ্ৰুতি এই সূত্ৰটো মনত ৰাখিব লাগিব আমি ইয়াতে আমি সময় t ধৰিছো তে আমি সময়ৰ জায়গাত লিখিব লাগিব t ইজ ইকুৱেল দূৰত্ব ইয়াতে 480 কিলোমিটাৰ আছে তে আমি দূৰত্ব লিখিলো 480 তলত দ্ৰুতি আছে তে দ্ৰুতি আমি x কিলোমিটাৰ প্ৰতি ঘণ্টা ধৰিছিলো তে তলত আমি দ্ৰুতি জায়গাত x লিখিলো তে এটো আমাৰ হৈছে সমীকৰণ নম্বৰ 1 এতিয়া আমাক কৈছে যদি দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হলহেঁতেন অৰ্থাৎ আমি যেহেতু দ্ৰুতি ইয়াতে x ধৰিছো যদি দ্ৰুতি প্ৰতি ঘণ্টাত 8 কিলোমিটাৰ কম হয় তেনেহলে আমি দ্ৰুতিক লিখিব লাগিব x - 8 অৰ্থাৎ 8 কিলোমিটাৰ কমি গৈছে গতিকে আমি x - 8 লিখিব লাগিব তেতিয়া সমান দূৰত্ব আগুৰিবলৈ 3 ঘণ্টা বেছি ললেহেঁতেন বুলি কৈছে অৰ্থাৎ দ্ৰুতি যদি -8 হৈ যায় তেতিয়া সময়টো লাগিব 3 ঘণ্টা বেছি লাগিব আগত সময় লাগিছিল t ঘণ্টা এতিয়া লাগিব t আৰু 3 ঘণ্টা বেছি গতিকে t + 3 হ'ব তে আমি লিখিব লাগিব দ্ৰুতি ইজ ইকুৱেল আগতে দ্ৰুতি আছিল x কিলোমিটাৰ প্ৰতি ঘণ্টা এতিয়া এটো 8 কিলোমিটাৰ প্ৰতি ঘণ্টাত কমি যাব কমি গলে 8 মাইনাস হ'ব তে দ্ৰুতি যদি x - 8 কিলোমিটাৰ প্ৰতি ঘণ্টা হলে তেতিয়া সময় লাগিব আমাৰ আগতে আমাৰ সময় লাগিছিল 3 ঘণ্টা এতিয়া আমাৰ 3 ঘণ্টা বেছি লাগিব গতিকে t লগত 3 এটা যোগ হ'ব তে আমি লিখিব লাগিব সময় ইজ ইকুৱেল t + 3 ঘণ্টা তে আমাৰ সূত্ৰটো আছিল সময় ইজ ইকুৱেল দূৰত্ব বাই দ্ৰুতি গতিকে আমি লিখিম এতেকে সময় মানে হৈছে t + 3 এটো হল সময় ইজ ইকুৱেল দূৰত্ব 480 কিলোমিটাৰ আছিল আৰু দ্ৰুতি আমাৰ ইয়াতে 8 কমি গৈছে x - 8 হ'ব তে এটো আমাৰ হৈছে সমীকৰণ নম্বৰ 2 এতিয়া আমাক যেহেতু দ্ৰুতি উলিয়াব কৈছে অংকটোত গতিকে আমি দ্ৰুতি অৰ্থাৎ x উলিয়াব লাগিব গতিকে x উলিয়াবলৈ হলে আমি t টো নোহোৱা কৰিব লাগিব তো আমি সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 টো বিয়োগ কৰি দিম সমীকৰণ 2 বিয়োগ সমীকৰণ 1 ইমপ্লাইজ সমীকৰণ 2 ত আমাৰ বাওঁহাতে আছে t + 3 এই t + 3 ৰ পৰা আমি t টো মাইনাস কৰিব লাগিব এতিয়া t + 3 ৰ পৰা যদি t মাইনাস কৰো
তেতিয়া হলে এইখিনিৰ পৰাও এটো মাইনাস কৰিব লাগিব তে আমি লিখিম 480 divided by x minus 8 এটোৰ পৰা মাইনাস কৰিব লাগিব এটো 480 divided by x implies ইয়াতে প্লাস t আৰু মাইনাস t কাটা কাটি যাব থাকিব ইয়াতে 3 is equal থাকিব এতিয়া আমাৰ ইয়াতো 480 আছে ইয়াতো 480 আছে তে আমি 480 টো কমন লৈ লওঁ 480 কমন ললে ওপৰত এটা 1 থাকিব তলত x minus 8 থাকিব মাইনাস ইয়াতো আমাৰ 480 কমন লোৱা হৈ গল গতিকে ইয়াত এটা 1 থাকিব ওপৰত তলত x থাকিব implies তিনি লিখিলো এতিয়া এই 480 টো ইয়াৰ লগত পূৰণ হৈ আছে 480 টো আমি যদি বাও হাতে লৈ আহো হৰণ হৈ যাব তেতিয়া এফালে থাকিব 1 by x minus 8 minus 1 by x ইয়াক আমি ব্ৰেকেটৰ সহায়ত লিখো ইহতক 3 ৰে হৰণ যায় 3 ৰে 3 এবাৰ হৰণ যায় আৰু 3 ৰে 48ক 16 বাৰ যায় 3 16 গুণ 48 আৰু এটা 0 আছে তে 1 by 160 হ'ব is equal ইয়াতে আমি লসাগু লব লাগিব তে লসাগু ললে তলত থাকিব x minus 8 into x এটো আৰু এটো পূৰণ হ'ব লসাগু এতিয়া আমি x minus 8 এৰে ইহতক হৰণ কৰিম তেনেহলে x minus 8 আৰু x minus 8 কাটা কাটি যাব থাকিব x x এৰে 1ক পূৰণ কৰিলে x এ থাকিব মাইনাস চিন আছে মাইনাস 0 এবাৰ আমি x এৰে এখিনি হৰণ কৰিম তেতিয়া x এ আৰু x এ ক্যান্সেল যাব থাকিব x minus 8 x minus 8 এৰে যদি 1ক পূৰণ কৰো x minus 8 এ থাকিব implies ইয়াত থাকিব 1 by 160 ইয়াতে আমি ব্র্যাকেট তুলি দিও এটো হ'ব x minus এটো হ'ব x এটো মাইনাস মাইনাসে প্লাস 8 হ'ব তলত x আৰু x পূৰণ কৰিলে x স্কয়াৰ হ'ব আৰু মাইনাস 8 এৰে যদি x ক পূৰণ কৰো মাইনাস 8x হ'ব এতিয়া আমাৰ এটো x ৰ আগত প্লাস আছে এটো x ৰ আগত মাইনাস আছে কটা কটি গল এটো implies ইয়াত থাকিব 1 by 160 ইয়াতে ওপৰত থাকিব 8 আৰু তলত থাকিব x স্কয়াৰ minus 8x এতিয়া আমি হতক বজ্ৰ পূৰণ কৰিব লাগিব x স্কয়াৰ minus 8x ৰ লগত 1 পূৰণ কৰিম তে 1 ৰ লগত যদি এখিনি পূৰণ কৰো এখিনিয়ে থাকিব x স্কয়াৰ minus 8x is equal এবাৰ আমি 8 ৰ লগত 160 পূৰণ কৰিম তেতিয়া 8 শূন্য গুণ 0 8 6 গুণ 48 ৰ 8 উকলিব 4 8 গুণ 8 আৰু 4 এ 12 1280 হ'ব implies x স্কয়াৰ minus 8x আৰু এই 1280 টো বাও হাতে লৈ আহো মাইনাস হৈ যাব তেতিয়া এফালে শূন্য থাকিব তে আমাৰ এটো ax স্কয়াৰ plus bx plus c is equal 0 আর হি হৈ গল এইটোই ax স্কয়াৰ plus bx plus c is equal to 0 আর হিৰ দ্বিঘাত সমীকৰণ ইয়াতে আমাৰ অংকটো শেষ কোৱেশ্চন নম্বৰ 3 টো কৈছে p ৰ কি মানৰ বাবে p minus 2x square plus 3x plus 5 is equal 0 সমীকৰণটো দ্বিঘাত সমীকৰণ নহয় ইয়াতে আমাৰ অপচন দিয়া আছে 1 2 minus 2 আৰু 0 আমি জানো যে এটা দ্বিঘাত সমীকৰণৰ আর হিটো হৈছে ax square plus bx plus c is equal to 0 আৰু a not is equal 0 এটো হৈছে দ্বিঘাত সমীকৰণৰ আর হি যত x স্কয়াৰৰ সহগটো কেতিয়াও 0 হ'ব নোৱাৰে যদি x স্কয়াৰৰ সহগটো 0 হৈ যায় তেতিয়া হলে এটো দ্বিঘাত সমীকৰণ নহব পিৰ জায়গাত কি বহিলে এটো দ্বিঘাত সমীকৰণ নহয় বুলি কৈছে আমি যদি পিৰ জায়গাত 2 বহাই দিও তেতিয়া 2 বিয়োগ 2 এগুটেখিনি শূন্য হৈ যাব আৰু শূন্য হোৱাৰ লগে লগে শূন্যৰে x স্কয়াৰক পূৰণ কৰিলে এগুটেখিনি শূন্য হৈ যাব তেতিয়া আৰু এটো দ্বিঘাত সমীকৰণ নাথাকে তেতিয়া থাকিব 3x plus 5 is equal 0 অৰ্থাৎ ই ৰৈখিক সমীকৰণ হৈ যাব গতিকে আমি ইয়াতে পিৰ জায়গাত
2 বহাও যদি এটো দ্বিঘাত সমীকৰণ নহয় কোৱেশ্চন নম্বৰ 4 টো কৈছে তলৰ কোন কেইটা দ্বিঘাত সমীকৰণ আমাক 1 2 3 4 দিয়া আছে ইয়াত আমাৰ শুদ্ধটো বাছিব দিছে এতিয়া আমাৰ 1 নম্বৰটো দিয়া আছে x + 1 হোল স্কয়াৰ is equal 2 into x minus 4 এতিয়া আমাৰ এটো a plus b whole square সূত্র হৈ আছে ইয়াক যদি আমি সূত্ৰত ভাঙি দিও তেনে হলে এটো হৈ যাব a square plus 2ab plus b square আৰু এফালে থাকিব 2 এ x ক পূৰণ কৰিলে 2x minus 2 4 গুণ 8 এতিয়া আমি অংকটো বাকিখিনি কৰিব দৰকাৰ নাই আৰু ইয়াত যেহেতু x স্কয়াৰ আছে গতিকে ই এটা দ্বিঘাত সমীকৰণ হ'ব তে আমাৰ 1 নম্বৰটো দ্বিঘাত সমীকৰণ হ'ব 2 নম্বৰটো আমাক দিয়া আছে x - 3 into x + 1 is equal ইয়াতে আছে x + 2 into x - 3 এতিয়া আমি গোটেই অংকটো কৰি চাব দৰকাৰ নাই ইয়াত যদি আমি x এ আৰু x এ পূৰণ কৰো x স্কয়াৰ হৈ যাব বাকিখিনি পূৰণ নকৰিলে হৈ যাব ইয়াত is equal আছে ইয়াতো আমাৰ x এ আৰু x এ পূৰণ কৰিলে x স্কয়াৰ হৈ যাব দুইফালে যেহেতু x স্কয়াৰ আছে গতিকে x স্কয়াৰ কাটাকাটি যাব তে x স্কয়াৰ কাটাকাটি যোৱাৰ পিছত সমীকৰণটোত আৰু x স্কয়াৰ আমি নাপাও গতিকে ই দ্বিঘাত সমীকৰণ হ'ব নোৱাৰে গতিকে এই 2 নম্বৰটো দ্বিঘাত সমীকৰণ নহব কাৰণ ইয়াত x স্কয়াৰ নাথাকিব 3 নম্বৰটো আমাক দিয়া আছে x - 2 whole square plus 1 is equal 2x minus 4 এটো আমাৰ সূত্ৰ হৈ আছে a minus b whole square ইয়াক আমি যদি সূত্ৰত ভাঙি দিও এনেকুৱা হ'ব a square minus 2ab plus b square এটো হৈ যাব এনেকুৱা আৰু প্লাস 1 থাকিব is equal এফালে থাকিব 2x minus 4 ইয়াত বাকিখিনি কৰিব দৰকাৰ নাই যেহেতু x স্কয়াৰ আছে ইয়াতে গতিকে ই দ্বিঘাত সমীকৰণ হ'ব অৰ্থাৎ এই 3 টো দ্বিঘাত সমীকৰণ হ'ব এটা 4 নম্বৰটো আমাক দিয়া আছে x into x plus 3 plus 7 is equal x plus 2 into x minus 2 ইয়াতো আমি গোটেই অংকটো কৰিব দৰকাৰ নাই ইয়াত যদি আমি x এ আৰু x এ পূৰণ কৰো x স্কয়াৰ আহি যাব বাকিখিনি আমি নকৰিলে হ'ব ইয়াত আমাৰ এটো সূত্ৰ হৈ আছে a plus b into a minus b অৰ্থাৎ এটো হ'ব a square minus b square এতিয়া যেহেতু সমান চিনৰ বাও হাতেও x স্কয়াৰ আছে খো হাতেও x স্কয়াৰ আছে গতিকে x স্কয়াৰ কাটাকাটি যাব তেতিয়া আৰু ইয়াতে আমি x স্কয়াৰ নাপাও গতিকে x স্কয়াৰ নাপালে এটো দ্বিঘাত সমীকৰণ নহব গতিকে এই 4 টো দ্বিঘাত সমীকৰণ নহয় তে আমি ইয়াতে পালো 1 আৰু 3 এই দুটাহে দ্বিঘাত সমীকৰণ হ'ব এতিয়া আমাৰ ইয়াতে অপচন সি টো দিয়া আছে 1 আৰু 3 এই দুটাহে দ্বিঘাত সমীকৰণ হ'ব গতিকে আমি আনসাৰ দিব লাগিব সি ইয়াতে আমাৰ অংকটো শেষ